নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পুনৰ তোমালোকলৈ লৈ আহিছো এটা নতুন ভিডিঅ'। এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এখন ছবি দেখুৱাব বিচাৰিছো। তোমালোকে এই ছবিখনলৈ মন কৰাচোন। এই ছবিখনত দেখা পোৱা প্ৰতিটো বস্তুৰ জ্যামিতিক আকৃতি তোমালোকে চিনি পোৱা নে? ছাত্ৰ ছাত্ৰীসকল, আমি আমাৰ দৈনন্দিন জীৱনত দেখা পোৱা বিভিন্ন ধৰণৰ বস্তুৰ জ্যামিতিক আকৃতি জনাৰ প্ৰয়োজন। সেই গতিকে মই আজি তোমালোকৰ গণিত বিষয়ৰ আকৃতি আৰু নক্সা এই বিষয়টোৰ ওপৰত আলোচনা কৰিম। আকৃতি আৰু নক্সা। ছাত্ৰ ছাত্ৰীসকল, আকৃতি আৰু নক্সা এই বিষয়টোলৈ যোৱাৰ আগতে মই তোমালোকক বৰ্গ আৰু আয়তৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছো। গতিকে চাওঁচোন আহা। বৰ্গ বৰ্গ হৈছে এটা চতুৰ্ভুজ। তোমালোকে এই ছবিটোলৈ মন কৰা, এইটো হৈছে এটা বৰ্গ, আৰু এই বৰ্গটোৰ ক্ষেত্ৰত প্ৰতিটো কাষ সমান দৈৰ্ঘ্যৰ হয়। অৰ্থাৎ বৰ্গ এটাৰ প্ৰতিটো কাষেই সমান দৈৰ্ঘ্যৰ। যিহেতু ই এটা চতুৰ্ভুজ, ইয়াত চাৰিটা কাষ থাকে, নহয়নে বাৰু? এই চাৰিটা কাষেই কি হৈছে? সমান দৈৰ্ঘ্যৰ হয়। এতিয়া আমি ইয়াত যদি 1, 2, 3 আৰু 4 হিচাপে নামাকৰণ কৰো, তেতিয়াহ'লে ইহঁতক আমি লিখিব পাৰো 1 = 2 = 3 = 4। অৰ্থাৎ 1ৰ সৈতে 2 নম্বৰ কাষডাল সমান, 3 নম্বৰ কাষডালো সমান আৰু 4 নম্বৰ কাষডালো সমান হয়। অৰ্থাৎ প্ৰতিটো কাষেই সমান দৈৰ্ঘ্যৰ হয়। এতিয়া আমি আয়তৰ কথা চাওঁ। বৰ্গ এটাৰ দৰে আয়তো এটা চতুৰ্ভুজ। ইয়াৰো 4টা কাষ থাকে, কিন্তু বৰ্গটোৰ দৰে ইয়াৰ 4টা কাষ সমান নহয়। মন কৰিবা তোমালোকে, ইয়াক যদি আমি 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ হিচাপে নামাকৰণ কৰো, তেতিয়া আমি ক'ব পাৰিম, আমি দেখিছো 1 নম্বৰৰ সৈতে 3 নম্বৰ কাষডাল সমান দৈৰ্ঘ্যৰ হয়, আৰু 2 নম্বৰৰ সৈতে 4 নম্বৰ কাষডাল সমান দৈৰ্ঘ্যৰ হয়। অৰ্থাৎ আমি লিখিব পাৰিম 1 = 3, 2 = 4। অৰ্থাৎ 1 নম্বৰ কাষৰ সৈতে 3 নম্বৰ কাষডাল সমান আৰু 2 নম্বৰডালৰ সৈতে 4 নম্বৰডাল সমান। এতিয়া তোমালোকে এটা কথা মন কৰা, এই 1 নম্বৰডালৰ বিপৰীত পিনে আছে 3 নম্বৰডাল, আৰু 2 নম্বৰৰ বিপৰীত পিনে আছে 4 নম্বৰডাল। গতিকে আমি ক'ব পাৰো আয়ত এটাৰ ক্ষেত্ৰত বিপৰীত কাষ বা বাহুবোৰ সমান দৈৰ্ঘ্যৰ হয়। এতিয়া তোমালোকে নিশ্চয় বৰ্গ আৰু আয়তৰ বিষয়ে জানিলা। এতিয়া আমি আমাৰ দৈনন্দিন জীৱনত দেখা পোৱা অন্য কিছুমান বস্তুৰ বিষয়ে আলোচনা কৰো আহা। ছাত্ৰ ছাত্ৰীসকল, এইটো তোমালোকে আগতে নিশ্চয় দেখা পাইছা। এইটোক কি বুলি কয়? এইটোক ৰুবিক্স কিউব বুলি কয়, নহয় বাৰু? ইয়াৰ জ্যামিতিক আকৃতিটোৰ নাম কি তোমালোকে জানানে? এই ৰুবিক্স কিউবটোৰ জ্যামিতিক আকৃতি হৈছে ঘনক। এতিয়া আমি ঘনকৰ বিষয়ে আলোচনা কৰিম। ঘনক কি? এতিয়া ঘনক, এই ৰুবিক্স কিউবটোলৈ মন কৰাচোন। ইয়াত 6টা বিভিন্ন ধৰণৰ ৰং আছে, হয়নে? চোৱা, লক্ষ্য কৰা। কমলাৰ বিপৰীতত আছে ৰঙা, হালধীয়াৰ বিপৰীতত আছে বগা, আৰু সেউজীয়া তাৰ বিপৰীতত আছে নীলা। তোমালোকে নিশ্চয় মন কৰিছা। আচলতে এই ঘনকটোত 6টা ৰঙৰ 6খন তল আছে, সমান তল, 6খন সমান তল আছে। তোমালোকে হিচাপ কৰিব পাৰা। মই এবাৰ হিচাপ কৰি দেখাইছো। এই ৰঙা তল 1খন, তাৰ বিপৰীতত আছিল কমলা 2খন, সেউজীয়া 3খন, সেউজীয়াৰ বিপৰীতত আছে নীলা 4খন, বগা 5খন, আৰু বগাৰ বিপৰীতত আছে হালধীয়া 6খন। বুজিব পাৰিছা? গতিকে ঘনক এটাত থকা তলৰ সংখ্যা কেইখন? 6খন। আমি লিখিম ঘনকত থকা তলৰ সংখ্যা 6।
এতিয়া আমি এই ঘনকটোত থকা চুকৰ সংখ্যা গণনা কৰোঁ। এতিয়া মন কৰিবা, প্ৰথম চুক, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম, এই 8টা চুক আমি পালো। তাৰমানে 8টা, অষ্টম মানে 8, নহয়নে? আকৌ এবাৰ হিচাপ কৰিছো, 1, 2, 3, 4, 5, 6, 7, 8, কেইটা চুক আমি পালো? 8টা চুক পালো। অৰ্থাৎ ঘনকেটাত থকা চুকৰ সংখ্যা 8টা। চুকৰ সংখ্যা 8টা। এতিয়া আমি এই ঘনকটোত থকা কাষৰ সংখ্যা গণনা কৰিম। মন কৰিবা, এইখন এখন তল, নহয়নে? এই তলখনত থকা কাষৰ সংখ্যা গণনা কৰো। চোৱা, 1, 2, 3, 4টা। এই তলখনত কেইটা কাষ আছে? 4টা। মন কৰি যাবা। তাৰ পিছফালে আমি তাৰ বিপৰীতত চালো, 5, 6, 7, 8, কেইটা হৈছে? 8টা কাষ। এতিয়া তোমালোকে মন কৰা, 9, 10, 11, 12, মুঠতে আমি কেইটা কাষ পাইছো? 12টা কাষ। গতিকে ছাত্ৰ ছাত্ৰীসকল, ঘনকেটাত থকা কাষৰ সংখ্যা 12টা। কাষৰ সংখ্যা আমি কেইটা পালো? 12টা পালো। গতিকে তোমালোকে পুনৰবাৰ তোমালোকক জনাইছো মই যে ঘনকেটাত থকা তলৰ সংখ্যা 6খন, চুকৰ সংখ্যা 8টা আৰু কাষৰ সংখ্যা 12টা। এতিয়া ঘনকটোৰ এটা কথা আমি চাব লাগিব। এতিয়া এই ঘনকটো দেখিছানে? এই পৃষ্ঠখন দেখিছা? এই পৃষ্ঠ বা তলখন দেখিছানে? এই পৃষ্ঠখন দেখিবলৈ এটা বৰ্গৰ দৰে, নহয়নে বাৰু? তোমালোকে এই পৃষ্ঠটোলৈ লক্ষ্য কৰা, ইও দেখিবলৈ এটা বৰ্গৰ দৰে। গতিকে আমি বুজিব পাৰিছো ঘনকেটাত থকা তল, প্ৰতিটো তল একোটা বৰ্গৰ দৰে। বুজিব পাৰিছানে? ঘনকেটাত থকা প্ৰতিটো তলেই এটা বৰ্গৰ দৰে। আৰু এটা কথা মন কৰিব লাগিব যে ইয়াত থকা প্ৰতিখন তলেই সমান। এই 6খন তল আছিল, সেই 6খন তলেই সমান আকাৰৰ হয়। বুজিব পাৰিছানে? এতিয়া আমি আয়তীয় ঘনকৰ বিষয়ে আলোচনা কৰিম। এই মোবাইলৰ বাকচটো লক্ষ্য কৰিছানে? এই মোবাইলৰ বাকচ, ইয়াৰ আকৃতিটো হৈছে আয়তীয় ঘনক। এই আয়তীয় ঘনক আৰু ঘনকৰ মাজত বিশেষ পাৰ্থক্য নাই। এই আয়তীয় ঘনকটোতো তলৰ সংখ্যা 6খন, চুকৰ সংখ্যা 8টা আৰু কাষৰ সংখ্যা 12টা। আয়তীয় ঘনক। এইটো এটা আয়তীয় ঘনক। গতিকে ইয়াত থকা তলৰ সংখ্যা 6খন, চুকৰ সংখ্যা 8টা আৰু কাষৰ সংখ্যা 12টা। ঘনক এটাৰ দৰে। কিন্তু ঘনক আৰু আয়তীয় ঘনকৰ মাজত এটা পাৰ্থক্য আছে। সেই পাৰ্থক্যটো হৈছে, এতিয়া তোমালোকে লক্ষ্য কৰি দেখা পাবা যে আয়তীয় ঘনক এটাৰ ক্ষেত্ৰত তাৰ প্ৰতিখন তল এটা বৰ্গৰ নিচিনা, কিন্তু আয়তীয় ঘনকটোৰ ক্ষেত্ৰত প্ৰতিখন তল এটা আয়তৰ নিচিনা। গতিকে মই পুনৰবাৰ কৈছো, আয়তীয় ঘনকত থকা তলৰ সংখ্যা 6খন, চুকৰ সংখ্যা 8টা, কাষৰ সংখ্যা 12টা। ঠিক তেনেকে ঘনকৰো সেই একেই। কিন্তু ঘনক আৰু আয়তীয় ঘনকৰ মাজত পাৰ্থক্যটো হৈছে যে আয়তীয় ঘনকটোৰ প্ৰতিখন পৃষ্ঠ একোটা আয়তৰ দৰে। আৰু এটা কথা মন কৰিব লাগিব যে এই আয়তীয় ঘনকটোৰ ক্ষেত্ৰত এই তলখনৰ সৈতে তাৰ বিপৰীত তলখন সমান। দেখিছানে? এই তলখনৰ সৈতে এই তলখন সমান, এই তলখনৰ সৈতে তাৰ বিপৰীতে থকা এই তলখন সমান, আৰু এই তলখনৰ সৈতে এই তলখন সমান। অৰ্থাৎ আয়তীয় ঘনক এটাৰ বিপৰীত তল কেইখনহে সমান সমান। বুজিব পাৰিছা নিশ্চয় আয়তীয় ঘনক আৰু ঘনকৰ মাজৰ পাৰ্থক্যটো? এতিয়া আমি অন্য এটা জ্যামিতিক আকৃতিৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, এইটো দেখিছানে? এইটো কি?
এইটো এটা বল। ইয়াৰ জ্যামিতিক আকৃতি কি? ইয়াৰ জ্যামিতিক আকৃতি হৈছে গোলক। আমি এতিয়া গোলকৰ বিষয়ে আলোচনা কৰিম। গোলক। এতিয়া তোমালোকে ক'ব পাৰিবানে এই গোলকটোত থকা কাষ আৰু চুকৰ সংখ্যা? মন কৰিবা এই গোলকটোত কোনো ধৰণৰ কাষ বা চুক নাই। দেখিছানে? ইয়াত কোনো ধৰণৰ কাষ আৰু চুক নাই। এই গোলকটোত কেৱল মাত্ৰ এখন তল পোৱা যায়। আমি ইয়াক এনেধৰণে ৰাখিলো ধৰা। এতিয়া ইয়াত এখন তলে আছে, এখন ঘূৰণীয়া তল আছে। চাৰিওফালৰ পৰা লক্ষ্য কৰিলে আমি দেখিম যে ইয়াত ই ঘূৰণীয়া, নহয় জানো? গতিকে ইয়াত এখনেই মাত্ৰ তল আছে আৰু সেই তলখন ঘূৰণীয়া বা বক্ৰ। গতিকে সেই তলখনক কোৱা হয় বক্ৰতল। তল, গোলক এটাত থকা তলৰ সংখ্যা এখন। কেইখন পালো? এখন। আৰু সেই তলখনক কি বুলি কোৱা হয়? বক্ৰতল। গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা যে গোলক এটাত থকা তলৰ সংখ্যা এখন আৰু ইয়াত কোনো ধৰণৰ কাষ বা চুক নাথাকে। এতিয়া আমি আন এটা বস্তুৰ জ্যামিতিক আকৃতিৰ বিষয়ে জানো আহা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই দুটা বস্তুলৈ লক্ষ্য কৰাচোন। ইহঁতক তোমালোকে নিশ্চয় চিনি পাইছা। এটা হৈছে চিপছৰ টেমা, আনটো হৈছে বাঁহী। এতিয়া ইহঁতৰ জ্যামিতিক আকৃতিটোৰ নাম কিনো? ইহঁতৰ জ্যামিতিক আকৃতিটোৰ নাম হৈছে চুঙা। গতিকে আমি চুঙাৰ বিষয়ে আলোচনা কৰিম। চুঙা। ছাত্ৰ-ছাত্ৰীসকল, চুঙা দুই ধৰণৰ আছে। এটা হৈছে এমূৰ বন্ধ চুঙা আৰু আনটো হৈছে দুইমূৰ খোলা চুঙা। পোনপ্ৰথমে আমি এমূৰ বন্ধ চুঙাৰ বিষয়ে আলোচনা কৰোঁ। এমূৰ বন্ধ চুঙা। এতিয়া এই যিটো চিপছৰ টেমা, এই চিপছৰ টেমাটো হৈছে এমূৰ বন্ধ চুঙা। তোমালোকে লক্ষ্য কৰিবা এই মূৰটো খোলা আছে, অন্যহাতে এইটো মূৰ বন্ধ আছে। দেখিছানে? এতিয়া এই চুঙাটোত থকা কাষ, তল আৰু চুকৰ সংখ্যা আমি গণনা কৰোঁ। পোনপ্ৰথমে আমি তলৰ সংখ্যা গণনা কৰোঁ। এতিয়া চোৱা, এই তলখন দেখিছা? এই চুঙাটোৰ এই তলখন দেখিছা, নহয়নে বাৰু? আমি এনেকে ৰাখিব পাৰো, নহয়নে? আৰু এই যিখন তল, সেই তলখন সমান, অৰ্থাৎ সমতল। গতিকে আমি এখন তল পাইছোৱে। আৰু এখন তল আছে, ইয়াক আমি এনেধৰণেও ৰাখিছো। আৰু এই যিখন তল, এই তলখন হৈছে বক্ৰ বা ঘূৰণীয়া, অৰ্থাৎ বক্ৰতল। গতিকে আমি চুঙাৰ ক্ষেত্ৰত তল কেইখন পালো? তল পালো দুখন। এখন পালো সমতল আৰু আনখন পালো বক্ৰতল। এখন সমতল আৰু আনখন কি পালো? বক্ৰতল। গতিকে চুঙাৰ তল দুখন, এখন সমতল আৰু আনখন বক্ৰতল। এতিয়া এই চুঙাটোত, এইটো এমূৰ বন্ধ চুঙা, এই চুঙাটোত এতিয়া আমি চুকৰ সংখ্যা গণনা কৰিম। তোমালোকে কৰবাত চুক দেখিছা নেকি? নাই দেখা, নহয়নে বাৰু? গতিকে আমি গম পালো এই চুঙাটোত কোনো ধৰণৰ চুক নাই, অৰ্থাৎ চুকৰ সংখ্যা 0। এতিয়া আমি আকৌ কাষৰ সংখ্যা গণনা কৰিম। এতিয়া চোৱা, এই চুঙাটোত তোমালোকে কাষ বুলি ক'লে এইটো এটা আছে। দেখিছানে? এই যিটো কাষ, এই ঘূৰণীয়া কাষটো, এইটো এটা কাষ। আৰু ইফালে যদি চাওঁ আমি আৰু এটা কাষ পাম। কেইটা কাষ পালো? দুটা পালো। গতিকে আমি এমূৰ বন্ধ চুঙাত কাষৰ সংখ্যা কেইটা পাইছো? দুটা পাইছো। কাষৰ সংখ্যা দুটা। বুজিব পাৰিছানে? এমূৰ বন্ধ চুঙাত তলৰ সংখ্যা দুখন, এখন সমতল আৰু আনখন হৈছে বক্ৰতল। আৰু কাষৰ সংখ্যা দুটা, কিন্তু চুকৰ সংখ্যা 0, মানে কোনো ধৰণৰ চুক ইয়াত নাই। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি দুই মূৰ খোলা চুঙাৰ বিষয়ে আলোচনা কৰিম। এই বাঁহীটো দেখিছা? এই বাঁহীটোত দুয়োটা মূৰ খোলা আছে, নহয়নে? আৰু সেইকাৰণে এই বাঁহীটোক কোৱা হয় দুই মূৰ খোলা চুঙা। এতিয়া আমি দুই মূৰ খোলা চুঙাৰ বিষয়ে আলোচনা কৰিম।
2 মোৰ খোলা চুঙা। এমূৰ বন্ধ চুঙাৰ নিচিনাকে ইয়াৰ কাষ দুটা, এইটো এটা কাষ আৰু এইটো এটা কাষ, কিন্তু এই ক্ষেত্ৰত এই সমান তলখন নাই, ইয়াৰ সমান তলখন আমাৰ নাই, দেখিছানে? কাৰণ দুইটা মূৰ খোলা আছে, সেইকাৰণে ইয়াৰ সমান তলখন নাই। কিন্তু ইয়াৰ এখন ঘূৰণীয়া তল বা বক্ৰ তল আছে, নহয়নে বাৰু? এই ঘূৰণীয়া তলখন বা বক্ৰ তলখন আছে। গতিকে আমি লিখিব পাৰো 2 মূৰ খোলা চুঙাত তলৰ সংখ্যা 1। ইয়াত বক্ৰতল আমি সমান তলখন নাপালো, বক্ৰতলখনহে আছে, সমান তলখন নাপালো। আগৰটোৰ দৰে ইয়াত কাষৰ সংখ্যা কেইটা পাইছিলো? 1 আৰু এইফালে এইটো 2। কাষৰ সংখ্যা 2 আৰু ইয়াত কোনো ধৰণৰ চুক নাই, বুজিছানে? গতিকে মই পুনৰ কৈছো 2 মূৰ খোলা চুঙাত তলৰ সংখ্যা 1 আৰু সেইখন হৈছে বক্ৰতলখন আৰু কাষৰ সংখ্যা 2, নহয়নে বাৰু? এইটো এটা, এইফালৰ এইটো এটা আৰু এইফালৰ এইটো, নহয়নে বাৰু? তোমালোকে নিশ্চয় এই চুঙাৰ বিষয়ে বুজিব পাৰিলা। এতিয়া আমি অন্য এটা জ্যামিতিক আকৃতিৰ বিষয়ে জানো আহা। ছাত্ৰ ছাত্ৰীসকল, এইটো কি বাৰু? এইটো এটা আইচক্ৰীম। ইয়াৰ জ্যামিতিক আকৃতিনো কি? এই আইচক্ৰীমটোৰ জ্যামিতিক আকৃতি হৈছে শংকু। এতিয়া আমি শংকুৰ বিষয়ে আলোচনা কৰিম। এই শংকুটোলৈ লক্ষ্য কৰা, এই শংকুটোত থকা চুকৰ সংখ্যা কেইটা? তোমালোকে এই শংকুটোৰ পৰা চাই কোৱা। এই শংকুটোত থকা চুকৰ সংখ্যা 1, এইটোৱে মাত্ৰ চুক, নহয়নে বাৰু? ইয়াত কেইটা চুক আছে? 1 চুক আছে। গতিকে আমি লিখোচোন বাৰু চুক 1। এতিয়া আমি ইয়াৰ তলৰ সংখ্যা গণনা কৰো। এতিয়া ইয়াত তুমি লক্ষ্য কৰা, ইয়াত এখন তল দেখা পাইছো স্পষ্টকে, এই তলখন হৈছে সমান, নহয়নে বাৰু? সমান তল অৰ্থাৎ সমতল, সমান তলক সমতল বুলি কোৱা হয়। এই তলখন সমান আৰু অন্য এখন তল পাইছো যিখন ঘূৰণীয়া। গতিকে আমি বৰ্তমানলৈকে 2খন তল পাইছো ইয়াত, এখন সমান তল আৰু আনখন বক্ৰ বা ঘূৰণীয়া তল। গতিকে আমি শংকু এটাত কেইখন তল পালো? 2খন। আমি লিখিম তলৰ সংখ্যা 2খন। এখন হৈছে সমতল আৰু আনখন হৈছে বক্ৰতল। বুজিব পাৰিছানে? শংকু এটাত থকা তলৰ সংখ্যা 2খন, এখন হৈছে সমতল আৰু আনখন বক্ৰতল। এতিয়া আমি এই শংকুটোত থকা কাষৰ সংখ্যা গণনা কৰো। এতিয়া যদি তোমালোকে ভালদৰে লক্ষ্য কৰা, ইয়াত কাষ মাত্ৰ এটাই আছে আৰু এইটো হৈছে এই যিটো কাষ, এই কাষটো। গতিকে আমি লিখিম যে শংকু এটাত থকা কাষৰ সংখ্যা 1। বুজিব পাৰিছানে? আমি পুনৰ কওঁ, শংকু এটাত থকা তলৰ সংখ্যা 2খন, এখন হৈছে সমতল আৰু আনখন হৈছে বক্ৰতল। চুকৰ সংখ্যা 1 আৰু কাষৰ সংখ্যা 1। এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত কেইটামান জ্যামিতিক আকৃতিৰ বিষয়ে জানিলো। পোনপ্ৰথমে আমি ঘনকৰ বিষয়ে জানিলো, দ্বিতীয়তে আয়তীয় ঘনকৰ বিষয়ে জানিলো, তাৰপিছত চুঙাৰ বিষয়ে জানিলো, গোলকৰ বিষয়ে জানিলো আৰু শংকুৰ বিষয়ে জানিলো। গতিকে মই আশা কৰিছো তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে এই কেইটা জ্যামিতিক আকৃতিৰ বিষয়ে ভালদৰে বুজিব পাৰিলা।